নমস্কাৰ, নতুন এটা ভিডিঅ'লৈ মই আপোনালোকক স্বাগতম জনাইছোঁ। মই এতিয়া আজি আলোচনা কৰিবলৈ ওলাইছোঁ পঢ়াশলীয়া ল'ৰা ছোৱালী মানে স্কুল বা কলেজীয়া ল'ৰা ছোৱালীয়ে নিজকে দিনটোৰ কাৰণে এটা দিন কেনেকৈ প্লেন কৰিব, কেনেকৈ পঢ়াবোৰ প্লেন কৰিব, সেই বিষয়ে মই আলোচনা কৰিবলৈ ওলাইছোঁ। প্ৰথম কথা, আপুনি ষ্টাডি আৱাৰটো উলিয়াই ল'ব লাগিব। আপোনাৰ স্কুল আছে বা আপোনাৰ কলেজ আছে বা টিউশ্যন আছে, আপুনি ক'ৰবাত খেলিবলৈ যায় বা আন কিবা কৰে, গতিকে এই গোটেইবোৰ সময় বাদ দি পেলাই আপুনি ছেল্ফ ষ্টাডিৰ কাৰণে যিমান সময় দিব পাৰে প্ৰতিদিনে সেই সময়খিনি উলিয়াই ল'ব লাগিব। ছেল্ফ ষ্টাডিৰ কাৰণে সময়খিনি উলিয়াই লোৱাৰ পিছতে আপুনি প্লেন কৰিব লাগিব যে আজিৰ দিনটোত মই কি টপিক পঢ়িম। আজি মই যে এইটো ছাবজেক্টৰ মই এইখিনি টপিক কৰিব লাগিব, এইটো ছাবজেক্টৰ মই এইখিনি ৰিভিজন কৰিব লাগিব বা এইটো ছাবজেক্টৰ মই এইখিনি কুৱেশ্যন প্ৰেক্টিছ কৰিব লাগিব। তেনেকৈ এটা প্লেন কৰি পেলাই টোকা বহী এখনত লিখি থ'ব লাগে, টু ডু লিষ্ট বুলি তেনেকৈ এটা টাৰ্গেট কৰিব লাগে। আৰু টাৰ্গেটবোৰ এনেকুৱাকৈ কৰিব নালাগে বহুত মানে সময়খিনিত যে আপুনি দিনটোত যদি 5 ঘণ্টা ছেল্ফ ষ্টাডিৰ কাৰণে ৰাখিছে, কিন্তু সেই 5 ঘণ্টাত যিখিনি কৰিবলৈ সম্ভৱ সেইখিনিহে কৰিব লাগে, মানে তেনেকুৱাকৈহে টাৰ্গেটটো বনাব লাগে। যদিহে আপুনি সেই 5 ঘণ্টাত যিখিনি আপুনি 5 ঘণ্টাত কৰিব পৰাতকৈ যদি বেছিকৈ টাৰ্গেট লয়, তেতিয়া আপুনি যদি সেই 5 ঘণ্টাত শেষ কৰিব নোৱাৰে, তেতিয়া আকৌ ডিম'টিভেট হ'ব। গতিকে তেনেকুৱাকৈ টাৰ্গেট কৰিব নালাগে। যিখিনি আপুনি ছেল্ফ ষ্টাডিৰ কাৰণে সময় পাইছে, সেই সময়খিনিত যাতে সেই টাৰ্গেটটো শেষ কৰিব পৰা যায়, তেনেকুৱাকৈ কৰিব লাগে। আৰু আমাৰ বহুতে ৰুটিনবিলাক যেতিয়া পঢ়াৰ কাৰণে নিজৰ ৰুটিনবিলাক এনেকুৱাকৈ বনায় যে 5টাৰ পৰা 6টালৈ মই এইটো ছাবজেক্ট পঢ়িম, ৰাতিপুৱা 6টাৰ পৰা 7টালৈ মই এইটো ছাবজেক্ট পঢ়িম। তেনেকুৱাকৈ কৰিব নালাগে। যে মই যেনেকৈ ক'লোঁ টু ডু লিষ্ট বনাই এইখিনি খালি যেইটা বজাতে নহওক মই এইখিনি শেষ কৰিব লাগে, তেনেকুৱাকৈ কৰিব লাগে। যদিহে আপুনি নিৰ্দিষ্ট ফিক্স টাইম দি পেলাই টাৰ্গেট কৰে, তেতিয়া টাৰ্গেট কৰিলে কি হ'ব পাৰে, কেতিয়াবা আপুনি সেই টাইমটোত ক'ৰবাত যাব লগা হ'ল বা ঘৰত কোনোবা আলহী আহিলে, তেতিয়াতো আপুনি সেই সময়খিনিত যিটো ছাবজেক্ট পঢ়িবলৈ থৈছিলে সেইটোতো পিছ পৰি ৰ'ব। গতিকে তেনেকুৱা কৰিব নালাগে। আৰু তেনেকৈ টু ডু লিষ্ট বনাই পেলাই সেই টু ডু লিষ্টখন কমপ্লিট কৰিব লাগিব। কমপ্লিট কৰিহে আপোনাৰ আজি ক'ৰবাত বাৰ্থডে খাব গ'ল, কালি কাৰোবাৰ বিয়া আছিলে, সেইবিলাক একো চাব নালাগে। টু ডু লিষ্টখন যেতিয়ালৈকে কমপ্লিট কৰিব নোৱাৰি তেতিয়ালৈকে আপুনি উজাগৰে থাকিব লাগিব, সাৰে থাকিব লাগিব বা আৰু কমপ্লিট কৰিবহে লাগিব। যি ছিটুৱেশ্যনে নহওক সেই টু ডু লিষ্টটো আপুনি ৰাতিপুৱা যে বনালে শুই উঠি যে আজিৰ দিনটোত মই এইখিনি টপিক কৰিম, সেই টু ডু লিষ্টখন কমপ্লিট কৰিলেহে আপোনাৰ দিনটো প্ৰডাক্টিভ হ'ব। বিশেষকৈ পঢ়াশলীয়া ল'ৰা ছোৱালীবোৰৰ কথা কৈছোঁ। ধন্যবাদ। ভিডিঅ'টো চাগে ভাল পালে আপোনালোকে সকলোৱে, যদি ভাল পালে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।